Good morning. Good morning. Good morning everyone. আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে আমাৰ জম্মু কাশ্মীৰত শেষৰটো দিন আৰু আমি জম্মুত মাত্ৰ এদিন জম্মুত মাত্ৰ এদিন আজি আছোঁ মানে আমি গধূলি ট্ৰেইন আছে এতিয়া গধূলিলৈকে চাওঁ কি পাৰোঁ ফুৰোঁগৈ তাৰপাছত আমাৰ ট্ৰেইন আছে আমি ঘৰমুৱা হ'ম আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব বুলি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক আহিছোঁ বাঘে বহুত জম্মু টাউনত থকা বাঘে বহুলৈ আহিছোঁ ভিতৰলৈ সোমাই যাম আমি এতিয়া এই কল্যাণী গাটো অলপ বেয়া তথাপিও চাবলৈ ওলাই আহিছে কিন্তু ভিতৰৰ ওপৰত এটা ফিছ একুৱেৰিয়াম আছে বুলি কৈছে ডাঙৰ সেইটোও চামগৈ আমি আৰু এখন ডাঙৰ পাৰ্ক হয় আমি ভিতৰলৈ সোমাই যাম এতিয়া আপোনালোকে চাগে ভাবিছে হঠাতে কাপোৰ কিয় চেঞ্জ হৈ গ'ল আচলতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পাছতে ওচৰতে থকা এটা মন্দিৰলৈ গৈছিলোঁ কিন্তু তাতে ফটো ভিডিঅ' কৰা একো এলাউ নাছিল সেয়েহে একো ভিডিঅ' কৰা নহ'লে আৰু মোৰ তাত বহুত বেছি গাটো বেয়া হৈ গৈছিল তাৰপৰা আমি ৰুমত গৈ অলপ ৰেষ্ট কৰিলোঁ তাৰ পাছত আমি এই পাৰ্কখনলৈ আহিছিলোঁ ভিতৰলৈ আমি সোমাই আহিলোঁ আৰু এখন বহুত ডাঙৰ পাৰ্ক একচুৱেলি এখন আৰু মোগল ষ্টাইলত বনাইছে আমি শ্ৰীনগৰত যিখন মোগল গাৰ্ডেন দেখিছিলোঁ পৰিমহলৰ পৰা ধৰি সেইখিনিতকৈ অলপ পৃথক এইখিনি তো ওপৰলৈ যাব লাগিব তাতে এটা একুৱাৰিয়াম আছে কিন্তু বহুতখিনি চিৰি বগাব লাগিব দেখিয়ে ভয় লাগি গৈছে যাবানে নোযোৱা যাবা আৰু আপোনালোকে চাগে মোক দেখিয়ে অনুমান কৰিব পাৰিছে মই যে বেমাৰী হৈ গৈছোঁ মানে কিমান ভাগৰুৱা নিচিনা হৈ আছোঁ আচলতে মোৰ লাষ্টৰ দিনালৈ বহুত বেছি গা বেয়া হৈ গৈছিল সেয়েহে মোৰ এনাৰ্জি একেবাৰে ল' হৈ গ'ল বান্দৰ বহুত বেছি পাৰ্কখনত যদিও বা মোৰ গাটো বহুত বেছি বেয়া আছিল তথাপিতো আমি ভাবিলোঁ যে ওলাই যাওঁ আৰু কিয়নো কাশ্মীৰলৈ এবাৰে আহিছোঁ যিহেতু আকৌ কেতিয়াও চাগে অহা নহ'ব সেয়েহে ভাবিলোঁ যিমানেই যি নহওক ফুৰি আহোঁগৈ আৰু আমি এতিয়া গৈ পালোঁগৈ এটা ফিছ একুৱাৰিয়াম আৰু যিটো জম্মুতে আছিল আৰু এই ফিছ একুৱাৰিয়ামটো বহুত বেছিয়ে ডাঙৰ আছিল আৰু বিভিন্ন প্ৰজাতিৰ মাছ আছে বুলি শুনিছিলোঁ সেয়েহে ভাবিলোঁ চাই আহোঁগৈ আৰু আমি আহি পাই গ'লোহি প্ৰথমতে এটা অডিটৰিয়াম হল আছে যিটো বহুত বেছি ডাঙৰ আৰু তাতেই চাগে বিভিন্ন ধৰণৰ মিটিং বা কিবা কনফাৰেঞ্চ হ'বলগীয়া হ'লে হয় আৰু তাৰ ভিতৰৰ পৰিৱেশটো আৰু তাত থকা বিভিন্ন প্ৰজাতিৰ মাছবিলাকক আপোনালোকক দেখাওঁ ব'লক সকলো মাছবিলাকৰ চাইণ্টিফিক নামবোৰ দিয়া আছে ইমান ধুনীয়াকৈ ৰাখিছে টোটেল 280টা প্ৰজাতিৰ অৰ্নামেণ্টেল ফিছৰ এটা বৃহৎ ফিছ একুৱাৰিয়াম এইটো আমি তাতে চাই আছোঁ দেখাব বিচাৰিছোঁ নামটো হৈছে পিৰানহা মই দেখাব বিচাৰিছোঁ চবতে কিমান সুন্দৰ দেখিবলৈ সিহঁতি মাংসহাৰী যিহেতু ইয়াতে বহুতখিনি প্ৰজাতিৰ মাছ আছিল আৰু গোটেইখিনি দেখুৱাটো এটা ভিডিঅ'ত সম্ভৱপৰ নহয় বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো আৰু আপোনালোকেও চাই ব'ৰ হ'ব সেইবাবে মই কিছুমান যিবিলাক মোৰ বেছি ভাল লাগিছিলে সেই তেনেকুৱা মাছ কিছুমানৰ ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সেয়াকে আপোনালোকক দেখাইছোঁ আৰু ইয়াতে মই বিভিন্ন ধৰণৰ মাছ দেখা পালোঁ যিবোৰ মই আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ আৰু দেখিবলৈ ইমান ভাল লাগিছিল বহুত ধুনীয়াকৈ ৰাখিছে বেছি প্ৰজাতি আছিল কিন্তু বেছি মাছ নাছিল কমকৈ আছিল জম্মু টাউনখন সুন্দৰভাৱে দেখা পোৱা যায় আৰু যিখন ৰিভাৰ দেখিছে সেইখন ফেমাছ টাৱি ৰিভাৰ আৰু জম্মুৰ টাউনখনৰ মাজেদি
টাৱৈ ৰিভাৰখন বৈ গৈছে। আমি এতিয়াও আছোঁ ফিছ আৰু এই মাছবিলাক দেখিছেনে, ইমান কিউট অকণমানি দেখি বহুত বেছি ভাল লাগিছিল আৰু বৰ মৰম লগাকৈ সিহঁতবিলাক চৰি আছিল। আমি বহুত সময় একুৱাৰিয়ামৰ ভিতৰত অতিবাহিত কৰাৰ পাছত তাৰ পৰা আমি ওলাই আহিলোঁ আৰু এইখন আছিল ফিছ একুৱাৰিয়ামটোৰ ভিতৰলৈ সোমাই যোৱা সন্মুখ ভাগ। আৰু বাহিৰৰ পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া হৈ পৰিছিল তেতিয়া যিহেতু বেলি অস্ত গৈছিল। আমি আছোঁ জম্মুত থকা এটা ফিছ একুৱাৰিয়ামত। কাষেদি টাৱৈ নদীখন বৈ গৈছে, তাৰ কাষতে আছে। আৰু ভিতৰৰ পৰা আমি ওলাই আহিলোঁ। ইয়াতে ভিতৰত প্ৰায় 280টা প্ৰজাতিৰ অৰ্নামেণ্টেল ফিছ আছে। ইমান সুন্দৰভাৱে একুৱাৰিয়ামটো সজাই থৈছে যে আমাৰ চাই পেলাই বৰ ভাল লাগিলে। আৰু আহিব পাৰে, এটা বেলেগ মজা পাব ইয়াত আপোনালোকে আহি। তো আহক আৰু এনজয় কৰক ফিছ একুৱাৰিয়াম। আমি এতিয়া আছোঁ ফিছ একুৱাৰিয়াম, জম্মুত আছে যি, আৰু তাত ভিতৰত গ'লোঁ। বহুত বেছি ভাল লাগিলে। বিভিন্ন প্ৰজাতিৰ মাছ আছিলে তাত। 280টা 280টা প্ৰজাতিৰ মাছ আছিলে। বিভিন্ন ধৰণৰ মানে নতুন দেখিবলৈ পালোঁ, ভাল লাগিলে, আগতে দেখা নাছিলোঁ। আৰু এতিয়া আমি আছোঁ জম্মু টাৱৈৰ যিখন মেইন নদী, তাৰ টাৱৈ ৰিভাৰ টাৱৈ ৰিভাৰ, তাৰ ওচৰত আছোঁ। ইয়াৰ পৰা ধুনীয়াকৈ দেখি জম্মু মহানগৰখন। আৰু জম্মু টাৱৈখন ওলাই থাকে। আৰু আমি এনেদৰে বহুত সময় তাত অতিবাহিত কৰিলোঁ। আৰু আপোনালোকে আগৰ ভিডিঅ'কেইটাত শুনিছেই, পাছফালে ভজন লাগি আছিল আৰু পৰিৱেশটো ইমান ধুনীয়া হৈ পৰিছিল। আৰু সেইটো সময়তে যিহেতু বেলি অস্ত যাবৰো হৈছিল, বহুত বেছি ভাল লাগিলে। আমি দুয়োয়ে বহুত সময় নিজৰ মাজত কটাব পাৰিলোঁ। ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। আৰু এইফালে এই মৰম লগা বান্দৰকেইটালৈ চাওকচোন, ইমান বেছি মৰম লাগিছিল। দুয়োটাই কিনো কৰি আছে দেখি পেলাই বহুত বেছি ভাল লাগিছিল। সেয়েহে অকণমান ভিডিঅ' কৰিছিলোঁ। আৰু এইটো দেখিছিলে কি ধুনীয়াকৈ সি মানে আৰামত শুই আছে আৰু অকণো ভয় নকৰে তাৰ বান্দৰবিলাকে। আপুনি ওচৰত গ'লেও সিহঁতি একোৱেই নকৰে। আৰু এই একুৱাৰিয়ামটোৰ কাষতে এটা ফৰ্ট আছিল, যিটোত গধূলি সময় হৈছিল যিহেতু, আৰু সেয়েহে তাত সদায় এটা লাইটিং শ্ব' কৰা হয়। কিন্তু আমি বেছি সময় উপভোগ কৰিব নোৱাৰিলোঁ, কিয়নো আমাৰ দিল্লীলৈকে 8:30 বজাত ট্ৰেইন আছিল আৰু আমি সোনকালে গৈ ৰুম পাবগৈ লাগিছিল। সেয়েহে আমি অকণমান সময়হে তাত চাব পাৰিলোঁ। আৰু আপোনালোকেও অকণমান চাই লওক। আৰু এইখিনি হৈছে 5 দিনাৰ, কাৰণ সেইদিনা আৰু ভিডিঅ' কৰা নহ'লে। আৰু আমি আহি পাই গ'লোঁহি দিল্লী ৰাতিপুৱাই। আৰু ৰুম এটা লৈ তাতে ফ্ৰেছ হৈ আমি চাবলৈ ওলাই আহিলোঁ ৰাজঘাট। আৰু এয়া দেখিছেনে, আমি তাতে চেকিং কৰাৰ পাছত ৰাজঘাটৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু যিহেতু সেইদিনা ৰাতিপুৱা দিল্লীত বৰষুণ দিছিল, সেয়েহে পৰিৱেশটো ধুনীয়া চাফা হৈ আছিল। আৰু দেখিছেনে কিমান ধুনীয়া চাৰিওকাষৰ পৰিৱেশটো, চবফালে অকল সেউজীয়া। আৰু আপোনালোকেও ভিডিঅ'টো চাই যাওকচোন। আৰু এইখিনি হৈছে মেইন যিখিনি ঠাই য'ত মহাত্মা গান্ধীৰ সমাধিস্থল আছিল। আৰু ইয়ালৈকে আমাক চেণ্ডেল খুলি সোমাবৰ বাবে দিছিলে। আৰু এয়া হৈছে মহাত্মা গান্ধীৰ সমাধিস্থল। আৰু তাতে এগছি বন্তি অহৰহ জ্বলি থাকে। আৰু ইয়ালৈ বিভিন্ন ঠাইৰ পৰা চাবৰ বাবে বিভিন্ন মানুহ আহিছিল। আৰু বহুত বেছি ধুনীয়া পৰিৱেশটো, শান্ত নিৰিবিলি। আৰু তাতে ভজন লাগি আছিল, বহুত বেছি ভাল লাগিলে। আমি তাতে বহুত সময় অতিবাহিত কৰিলোঁ।
তাৰ পৰা ওলাই আৰু আমি বহুকেইটা জেগা চাবলৈ গৈছিলোঁ, কিন্তু যিহেতু সেইদিনা বহুত বেছি গৰম আছিল আৰু আমিও বহুত বেছি ভাগৰুৱা হৈ গৈছিলোঁ, সেয়েহে আৰু বিশেষ ভিডিঅ' কৰা নহ'লে। আৰু এইটোৱে আছিল কাশ্মীৰৰ শেষৰটো ভিডিঅ', আৰু ভিডিঅ' নাই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰি